আজি আলহী বোলে গাহৰি মাংস আনিব গৈ আছোঁ। আলহী চুলিখিনিও দীঘল হ'ল, চুলিখিনি কাটিব লাগিব অলপ পিছত আহি। মাংসখিনি আনি লওঁ প্ৰথমতে। কুকুৰ খপা খুব ভুকিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আনিব গৈছিলোঁ, মাংস দোকানেই বন্ধ আজি। গাহৰি মাংস আনাই নাই আজি, কাটাই নাই মাংস আজি। কি হয় চাওঁ পিছত। আছে ওচৰত গাঁৱত কাটে, এতিয়া চাওঁচোন যাওঁ নে নাযাওঁ পিছত। যাওঁ যদি যাম আৰু নগ'লে নাই আৰু নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভালে আছে, ভালে থাকক। আজি আৰম্ভ কৰি দিলোঁ, ৰাতিপুৱা 9টা চাৰে 9টা বাজি গৈছে। এতিয়া আৰম্ভ কৰিছোঁ আৰু বাকী আৰু পিছত লগ পাই আছোঁ। অলপ পিছত চুলি কাটি যাব লাগিব। লগ পাই আছোঁ পিছত। জাষ্ট চুলি কাটি আহি পালোঁ। নৰ্মেল আৰু এইবিলাক একো ষ্টাইল নাই, জেনেৰেলকৈ কাটিছোঁ অলপ। বাছ পিছত লগ পাই আছোঁ আৰু কিনো দেখুৱাম আৰু চাই থাকিব তাকে আৰু। এই ৰাস্তা বনাই আছে দেখিছে। আগৰ সৰু ৰাস্তা আছিলে, এতিয়া ডাঙৰ ৰাস্তা বনাই আছে। আমাক পৰিৱৰ্তন লাগে, পৰিৱৰ্তন হৈছে, কিন্তু কি হ'ব, যিবিলাক আছিলে ডাঙৰ ডাঙৰ গছ গছনি আছিলে ৰাস্তাটোৰ কাষত, পূৰা ডাঙৰ ডাঙৰ গছ আছিল এই ৰাস্তাটোত, এইবিলাক চব কাটি কুটি তহিলং কৰিলে চব কাটি কুটি। এতিয়া গছ কাটিছে, এতিয়া ধৰক পাহাৰ চাহাৰ কাটি আহি পেলাই ছাইডবিলাক মাটি দিব। বহুত দ আহিলে ৰাস্তাটো, ওখ ৰাস্তা যে, ছাইডত বহুত ডাঙৰ ডাঙৰ খাল আছে, সেয়া পুতিবলৈ পাহাৰ কাটি আনিব। সেইবিলাকে পৰিৱৰ্তন আৰু, কিন্তু এই প্ৰকৃতি যে ধ্বংস হৈ আছে, সেয়া আৰু। মানুহৰ পৰিৱৰ্তন লাগে, কিন্তু প্ৰকৃতিখন ধ্বংস কৰি পেলাই আমি পৰিৱৰ্তন কৰি আছোঁ। কিন্তু পৰিৱেশখন, প্ৰকৃতিখন সংৰক্ষণৰ কাৰণে আমি একো কামেই কৰা নাই। এনেকৈ নহ'ব নহয়, পূৰা কাটি কুটি তহিলং হৈ আছে। পৰিৱেশৰ কথা আমি ভবা নাই, সেইকাৰণেতো আজি দিনক দিনে গৰমৰ তাপমাত্ৰাটো বেছি বাঢ়ি গৈ আছে। বহুত গৰম হ'ব মানে যোৱাবাৰ গৰম যেনেকৈ বাঢ়িছে এবাৰো তেনেকৈ হ'ব চাগে আৰু গৰমটো। পৰিৱৰ্তন লাগে, ধৰক একেবাৰে প্ৰকৃতিখন ধ্বংস কৰি পেলাই কৰা পৰিৱৰ্তন নালাগে আৰু। কাৰণ এনেকৈ পৰিৱৰ্তন কৰি থাকিলে মানুহৰ জীয়াই থাকিবলৈ নোৱাৰিব এই পৃথিৱীত। চব যদি কাটি কুটি তহিলুঙে কৰি দিয়ে, প্ৰকৃতিখন ধ্বংস কৰি পেলাই, গৰম বাঢ়িলে কি হ'বগৈ? গৰম বাঢ়িলে গছ গছনিবিলাকো ভালকৈ নহ'ব। গছ গছনিবিলাক কাটি আছে যেতিয়া বৰষুণৰ পৰিমাণবিলাকো কমি যাব, বৰষুণো কমি যাব। কমিছে এবাৰ বৰষুণটো, এবাৰ এনেকৈ মাঘৰ মাহত আমাৰ ইয়াততো বৰষুণ পৰেই, কিন্তু এবাৰ বৰষুণেই নাই। সেইবিলাকে আৰু বেয়া হৈছে কথাবিলাক। মানুহকতো পৰিৱৰ্তন লাগে, ডাঙৰ ৰাস্তা লাগে, গাড়ী ঘোঁৰা চলিব, কিন্তু এফালৰ পৰা উন্নতি হৈ গৈ আছে, এফালৰ পৰা ধ্বংস হৈ গৈ আছে। বিশেষকৈ প্ৰাকৃতিকভাৱে বহুত ধ্বংস হৈ গৈ আছে পৃথিৱীখন। চাব লাগে চবফালে যাতে মিলাই কৰি চলাব পাৰে, যাতে তেনেকৈ চলাব লাগে। যিসকল
ধৰক নেতা পালি নেতা যিসকলে ধৰক এইবিলাকত এক্সপাৰ্ট আৰু মুঠতে পৰিৱেশখন কেনেকৈ সংৰক্ষণ কৰি ৰাখিব লাগে এক্সপাৰ্ট, তেওঁলোকে অলপ কথাবিলাক চিন্তা কৰিব লাগে, কি কৰিলে বেছি ভাল হ'ব সেইবিলাক কথা চিন্তা কৰিব লাগে। এনেকৈ পৰ্বত পাহাৰ কাটি পেলাই শিল চিল আনি ধ্বংস কৰিলেতো নহ'ব। ডাঙৰ ডাঙৰ পৰ্বতবিলাক কাটিছে, শিলবিলাক আনি আনি ঘৰ বনাইছে, ৰাস্তা বনাইছে, মাটিবিলাক আনি ৰাস্তা বনাইছে, গছ গছনি কাটিছে, গছ ৰোৱাটো কথাই নাই আজিকালি, গছ কোনেনো ৰুৱে আজিকালি, নুৰুৱেই কোনো। যেনেকৈ কাটিছে তেনেকৈ লগাবও নলগায়ো নহয় মানুহে, সেইটোৱে আৰু কথাবিলাক ভাবিবলৈ হ'ল। নহ'লে পৃথিৱীখন যদি সংৰক্ষণ কৰি নাৰাখে প্ৰাকৃতিকখন, মানুহ বৰ বেয়া বিপদত পৰিব এটা সময়ত। লাহে লাহে বিপদটো লাহে লাহে আহিব, গম নাপায়। প্ৰাকৃতিক দুৰ্যোগবিলাক বৰ বেয়া ভয়ংকৰ ৰূপ ল'ব, তেতিয়া মানুহে বুজি পাব ভালকৈ কি হ'ব কি নহ'ব। গৰুকেইটা লোৱাবলৈ আহিছিলোঁ, গৰুকেইটা লৈ থৈ যাওঁ এতিয়া। হেল্ল' গাইজ, গুড ইভিনিং। আজিলৈ শেষ আৰু আজিলৈ এণ্ডিং কৰিলোঁ। এয়া মোৰ ভাগিন, আমাৰ সৰু ভাগিন। আজিলৈ ইমানে, ভিডিঅ'টো ভাল লাগিলে লাইক এটা শ্বেয়াৰ এটা কৰি দিব। বাছ আজিলৈ ইমানে, ধন্যবাদ, বাই বাই, গুড নাইট।